35 ছেকেণ্ডৰ এটা বিশেষ ভিডিঅ' সামাজিক মাধ্যমত এই ভিডিঅ'ক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে যিসকল লোকে এই ভিডিঅ'টো দেখিছে সকলো আচৰিত হৈ পৰিছে কিয়নো ভিডিঅ'ত দেখা গৈছে প্ৰকৃতিৰ এক বিশেষ ছবি পাহাৰৰ পৰা পানীৰ ঢল নামি আহিছে আৰু তাৰ পিছত কাষতে থকা একাংশ লোকৰ মাজত হৈছৈ এখন দলঙৰ কাষত একাংশ লোক ৰৈ আছে আৰু তেনে সময়তে পানীৰ ঢল নামি আহিছে সেই অঞ্চলটোৱেদি সাধাৰণতে প্ৰবল বৃষ্টিপাতৰ ফলত এইদৰে বিভিন্ন প্ৰান্ত খৰস্ৰোত নৈলৈ পৰিণত হয় পিছে এই ভিডিঅ'ত বিশেষত্বনো কি আছে তেতিয়াহ'লে এইবাৰ ভিডিঅ'টো ভালকৈ চাওক এই নৈখনত নামি অহা পানীৰ ঢলত কেৱল পানী নাই ভালকৈ যদি চাই পানীৰ ঢলে লৈ আহিছে হাজাৰ হাজাৰ শিল আৰু এইদৰে শিলৰ যেন নৈলৈ পৰিণত হৈছে অঞ্চলটো 35 ছেকেণ্ডৰ এই ভিডিঅ'টোৱে বৰ্ণনা কৰিছে কিমান শিহৰণকাৰী পৰিৱেশৰ সৃষ্টি হৈছে अब नहीं आएगा ओए मत जाओ এই ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশত দাবী কৰা মতে হিমাচল প্ৰদেশৰ কিন্নৰত হৈ থকা ধাৰাসাৰ বৃষ্টিপাতৰ পাছতেই এই দৃশ্য দেখিবলৈ পোৱা গৈছে হঠাৎ নামি অহা পানীৰ ঢলে পাহাৰৰ বহু শিল এইদৰে লৈ আহিছে আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে বহু লোকৰ দেশৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ প্ৰকৃতিৰ এইদৰে ৰুষ্ট ৰূপ অব্যাহত আছে আৰু এইবাৰ এইদৰে পাহাৰৰ পৰা নামি অহা শিলৰ এই ভিডিঅ'ক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ अब नहीं आएगा ओए मत जाओ Bureau Report, Time 8